নিউ মানুহ তাক দেখাম দে এইটো চাপৰি MC ষ্টেণ্ড MC ষ্টেণ্ডৰ মালিক কিলা সন্মানটো দিবই লাগিব নেকি বন্দে মাতৰম তো বৰ্তমান আছোহি মই পাছিঘাট ৱাটাৰফলত একদম আল্টিমেট লাগিছে মানে তো ইয়াৰ পৰা হিলগুটিটো পুৰা পিছল মানে মই অ'কে বয়জ ফাইনেলি আজিৰ দিনটো আহি গ'ল যিটো দিন আমাৰ সকলোৰ বাবে অকণমান ইণ্ডিপেণ্ডেণ্ট হয় আমাৰ সকলোৰ বাবে আজি খোলা দিন আৰু আজি ইণ্ডিপেণ্ডেণ্ট হিচাপে আজি আমি ঘূৰি ঘূৰি অকণমান যাবলৈ ওলাইছোঁ মানে এজেগালৈ অকণমান ৰাইডত যাওঁ মানে আজি ৰাইডত মানে বেছি দূৰলৈও নাযাওঁ কৈ আছোঁ লাহেকৈ ক'ত যাম কি কথা এইফালে আছে আমাৰ গগৈ হেল্ল' গগৈ পুৰা এনজয় কৰিব লাগিব আজি এইফালে গগৈ বাক আহি গৈছে বিন্দাছ এক্সপালছ এইফালে মোৰ বসন্তি আছে পুৰা ঝাণ্ডা লগাই লৈছোঁ চবচে ডাঙৰ ভাৰত মাতাক মই লৈ লৈছোঁ মানে গোটেই ভাৰতৰ মাতাখন মই লৈ লৈছোঁ মানে তাৰপিছত এইফালে গগৈ ভাগৰ আছে এইফালে গগৈ আৰু লগাব মানে পতাকা তো আজিৰ দিনটো অলপ ভাল লাগিব মানে আৰু বহুত দিন ৰাইডতো যোৱা নাই আজি যাম মানে মজাকৈ আৰু ওলাইছোঁ মজাকৈ ঘৰৰ পৰা মই আগৰ এইডোখৰ ইণ্টাৰ দিয়া জেগাডোখৰতে অকণমান ৰখি লৈ পিনি ইণ্টাৰটো দিছোঁ মানে কেনেকুৱা লাগিছে দৌ বাইক একদম আল্টিমেট লাগিছে ন আৰু বাইক খাৰা হ'বলৈ আছে মানে আপোনাৰ RS আছে তাৰপিছত 250 আছে তাৰপিছত আপোনাৰ আৰু মানে ঢেৰ কোন আছে ওলাব মানে আৰু ঢেৰ বাইক ওলাব তো ধুনীয়াকৈ দেখাম আপোনালোকক মজাকৈ আৰু কোন যাব মজাকৈ কৈ গৈ থাকিম আৰু ক'ত যাম পাছতে মানে ৰাস্তাত আৰু ঢেৰ কথা পাতিবলৈ আছে তো বৰ্তমান ইণ্টাৰটো দি লৈছোঁ বিন্দাছ বসন্তিখন ৰখাই লৈ পিনি তো ভিডিঅ'টো চাই থাকিব মজালে আৰু আপোনালোকে আজিৰ দিনটোত ক'লে গ'ল হয়তো মই ভিডিঅ'টো কাইলৈ দিম আপোনালোকে ক'লে গ'ল ধুনীয়াকৈ কমেণ্ট এটা কৰিব আৰু বন্দে মাতৰম বুলি লিখি দিব কমেণ্ট বক্সত আৰু লাইক এটা মাৰি দিব যদি নতুন ছাবস্ক্ৰাইবটো কৰি দিওঁ মজাকৈ তো ব'লক এতিয়া বিন্দাছ লগ খাওঁগৈ গোটেইখিনিৰ লগতে এতিয়া ইণ্টাৰভিউটো মজাকৈ দি লওঁ এতিয়া হেলমেট পিন্ধি লওঁ মজাকৈ গৈ পিনি গোটেইখিনিৰ লগত লগ খাই পিনি আপোনালোকক গোটেই দেখাই আছোঁ মানে কোন যাব আমাৰ লগত বন্দে মাতৰম মজা এনেকৈ আমি ঠাণ্ডা লৈ মানে আহি থাকিলে দেখি ভাল লাগে মানে আমিও ঠাণ্ডা লগাই লৈছোঁতো কমটি নেকি এই পাত লগাই লৈছোঁ ফাইনেলি যিটো লোকেশ্যন যাব লৈছিলোঁ আমি সেই লোকেশ্যনটো এতিয়া বৰ্তমান নাই পোৱাগৈ কিন্তু তাৰ আগত আমি আমাৰ গেংটো মানে অকণমান গোট খাই লৈছে এফালৰ পৰা কৈ গৈছে এইফালে এক্সপালছ আছে এইফালে RS আছে এইফালে মোৰ বসন্তিখন আছে সেইফালে RS আছে এইফালে 250 আছে আমাৰ গোটেই গেংটো দেখাই দিছোঁ এইফালে আছে আমাৰ ফেণ্টম এইফালে আছে আমাৰ গেং গোটেইখিনি লগ লাগি এতিয়া যাম মজাকৈ আৰু মেইন আমাৰ লোকেশ্যনটো হৈছে মানে এতিয়া নকওঁ ৰাস্তাত কথা পাতি যাবলৈ আছেই বহুত টাইম তো তেতিয়া ৰাস্তাৰ মাজত কৈ থাকিম মানে গোটেই গেং আজি পূৰা হিলাই যাব লাগিব মানে আৰু এতিয়া বাইক বৰ্তমান হৈছে 1 2 3 4 5 6খন বাইক যাব ফেণ্টম আৰু যাব নেকি কিবা আচ্ছা ৰাস্তাত আৰু ৰখি আছে মানে আৰু মানুহ আছে বাৰু ভিতৰত আৰু ওলোৱা নাই বৰ্তমান চিধাৰ্থ এইফালে ভিতৰত ওলাই আছে তো আৰু বাইক আছে মাজত যাব গোটেইখিনি দেখাম মজাকৈ চিনেমনি টাইপৰ অকণমান ড্ৰোন চব দেখাম মানে আজি তো ঠিক আছে ন মজা হিলাব লাগিব দেই আজি হয় গগৈ হিলাব লাগিব মামাই পূৰা হিলাব লাগিব আজি তো ৰাস্তাত দেখাম মজাকৈ কিমান কি ক'ত কি কৈ গৈছোঁ আমি ক'ত ৰখি কেনেকৈ কি হৈ গৈছোঁ আৰু ক'ত পামগৈ জেগাত ধুনীয়াকৈ আৰু ৰাস্তাত কথা পাতিবলৈ আছে মজাকৈ ব'লা বন্দে মাতৰম আজি মই এই ধৰক গেপটো অকণমান ব্লক হ'ব বাৰু লাহে গৈ থাকোঁ আৰু মাজত অকণমান ব্ৰেক লৈ যাম আজি আৰু মোৰ পাছত আছে এইফালে মন্দুগা অকণমান দেৰি পিছত দেখিবই চেহেৰাটো দেখা নাই চাগে এতিয়ালৈকে অ'কে তো ফাৰ্ষ্ট ফিউল আপটো হ'ব আমাৰ বাকী কিমান কি তেল খাই বৰ্তমানলৈ গম পোৱা নাই আৰু আমাৰ যি মেইন ডেষ্টিনেশ্যনটো হৈছে পাছিঘাট এই ধোঁৱা দিছেনে কেনেকৈ ধোঁৱা লাগিছে ফেণ্টমৰ বাইকত পূৰা হিলনি কৰি আহিছে চব আজি ফাৰ্ষ্ট ফিউল আপটো কৰি পিনি আমাৰ শান্তিঘাট পাইছোঁহি এবাৰ ইয়াৰ পৰা একেৰাহে জাৰ্ণিটো আৰম্ভ হ'ব ডাইৰেক্ট একদম আপোনাৰ পাছিঘাটলৈকে ফাইনেলি বগীবিল পাইছোঁহি আৰু লাহেকৈ মেইন ব্ৰিজখন নাই পোৱাকৈ কিন্তু এখেতলোকে বিন্দাছ চাইকেল লৈ গৈছে ভাল লাগিছে বন্দে মাতৰম কি বিলাক ধাৰাসাৰ মজা ধাৰাসাৰ বন্দে মাতৰম পুলিচৰ পূৰা চিকিউৰিটি বহাইছে ন তাত দি আছে মানে পুলিচে ইয়াত ৰখিব দিয়া নাই নহয় বগীবিলৰ লাখন উৎপাত কৰিছে মানে পূৰা ৱেলকাম টু বগীবিল ভাল লাগিছে ইয়াৰ ৱেডাৰটো অকণমান চেঁচা হৈ আছে আৰু লাখনক উৎপাত কৰিব দিয়া নাই ইয়াত এইটো ভাল কাম কৰিছে ন মনুকা কেনেকুৱা লাগিছে আজি মানে চেঁচা বতাহ পাই আহিছোঁ মানে লাখন লাহে মোৰ খালি আজি এই পতাকাখনে অকণমান জেগাডোখৰ ব্লক কৰিছে একো নাই যিমান ব্লক কৰিলে কৰি থাকক ৰাতিয়ে পতাকা হয় সন্মানটো দিবই লাগিব নেকি বন্দে মাতৰম ওকে বয়স ফাইনেলি পালোহি আমি বগীবিল পাৰ হৈ পিনি এইডোখৰ কি বুলি কয় কোলাজান পাইছোঁহি আহি পিনি ফাৰ্ষ্ট ষ্টপটো লৈছোঁ মানে আমি কেনেকুৱা লাগিছে গাইছ মজা নে
আল্টিমেট আমাৰ আৰু গেং আহিবলৈ ৰখি আছোঁ মানে অকণমান ষ্টপ এটা লৈছোঁ লাহেকৈ জাষ্ট ইঞ্জিনবোৰ যাতে শ্ল' হয় অকণমান বাকী ঠাণ্ডা হয় মানে তো ইয়াত অকণমান হেৰি হৈ পিনি আকৌ ওলাম মানে ইয়াৰ পৰা জেগা কথাবোৰ লাগি লাগি ৰৈছে আজি ফাৰ্ষ্ট ষ্টপটোত আমি ৰখি চাহ তাহ খালোঁ অকণমান এতিয়া মজাকৈ আমাৰ গেঙৰ সৈতে ধুনীয়াকৈ যাম এতিয়া অলপ দেৰি ৰখি ল'লোঁ মানে চাহ তাহ খাই ল'লোঁ লাখনে ভাত চাত নাই খোৱা আছিলেতো অকণমান মানে খকা খুন্দাকৈ অহা যে ফেণ্ডম তুমি কি খালা মই তুমি আধা দিয়া নাছিলা তুমি খোৱা চালা অলপ জমনি হাঁহি ধেমালি কৰি পিনি গৈ আছোঁ এতিয়া আমি মেইন আমাৰ ডেষ্টিনেশ্যনটো পাছিঘাট হ'ব সেইটোতো অলৰেডি অথনি ক'লোৱে তথাপি আৰু এবাৰ কৈ দিছোঁ মজাকৈ আমাৰ গেং এছ ইয়াৰ মজাকৈ ইয়াত ধুনীয়াকৈ চবে খাই মেলি মজাকৈ ল'লে অলপ ফটো চটো মাৰিলোঁ মজাকৈ ষ্টেটাছ যিকিবা পোষ্ট দিম আৰু এতিয়া গৈ থাকোঁ মজাকৈ ৰাস্তাত আকৌ কথা পাতি চিনেমেটিক দেখাই মেইন লোকেশ্যনত লগ পাওঁগৈ ভিডিঅ'টো বেছি দীঘল নকওঁ মানে আলবাল দি পিনি মানে যিখন দি পিনি তো ধুনীয়াকৈ গৈ থাকোঁ আজি মানে নিউ মানুহ এটাক দেখাম দেই এইটো চাপৰি এম চি ষ্টেণ্ড এম চি ষ্টেণ্ডৰ মালিক কিলা ইউ এম চি ষ্টেণ্ডৰ আমাৰ হেৰি ফাৰ্ষ্ট কপি তো ফাৰ্ষ্ট টাইম গৈ থাকোঁ এতিয়া আমি চব হৈ গ'ল চাহ তাহ খাই মেলি মজাকৈ আজি ডেষ্টিনেশ্যনত লগ পামগৈ মজাকৈ ফাইনেলি নেক্সট ষ্টপটো আমি ৰখিছোঁহি গগন কি তুমি থাকি আছা যে সদায় আমি মানে সদায় আগত থাকোঁ মানে এইবিলাক আমাৰ গেংকেইটা সদায় আগত থাকে মানে মজাকৈ কিন্তু জেগাডোখৰ নাম নাজানো এইডোখৰ কিন্তু নেক্সট ষ্টপটো ৰখিছোঁ এবাৰ ডাইৰেক্ট ৰখিমগৈ আৰু পাছিঘাটত গৈ পিনি আমাৰ আগৰ গেটখনৰ পৰা 90 কিলোমিটাৰ আছিলে মানে হা এইটো পাছিঘাট টন এইটো আমাৰ গেংগুলি হয় এইটো গেংগুলি দেই এইটো পাছিঘাট টাউন বুলি কৈছোঁ মানে এইডোখৰ মেইন ইভাগে ভাগ থাকেতো জেগাডোখৰ নামটো সেইটো কাৰণে আহি পিনি ৰখিছোঁ আমাৰ গেং পাইছেহি লাহে লাহে আহি পিনি 3 ঘাট 4 ঘাট গৰম 3 ঘাট 4 ঘাট থিবতো এণ্টকত 90-100 যদি একেৰাহে গৈ থকা ক'ত নুঠিব আৰু খুব 5-6 কিলোমিটাৰমান আছেগৈ আৰু লাহেকৈ পামগৈ কিন্তু তাৰ আগতে আমি টিকেট খতম হৈ গ'লোঁ দেখিছেনে পাছিঘাট টাউন নে এডোখৰ কি নে চিফাং নে দেবাকন নে কিবা নাম এডোখৰ আছে আগত টাউন এডোখৰ মানে এই চাইডে এই গলিটো অকণমান ভিউটো মজা লৈছে সেইটো কাৰণে অকণমান ৰখিছোঁ মানে আল্টিমেট ভিউ চক সেইটো কাৰণে ইয়াত ৰখিলোঁ মানে আৰু তিতি এদাই একদম গোটেই খতম জোতা চোতা তিতি এদাই বসন্তি তিতা নাই হাৱাত শুকাই গৈছে কিন্তু এইখনে মোক অলপ ডিষ্টাৰ্ব দিছে মানে পূৰা গাই চাই টাপটো মাৰি দিছে মানে তিতি গোটেই একদম খতম হেলমেটো তিতি খতম ল'ৰাখনে গোটেইখনে মজাকৈ গাৰ্লফ্ৰেণ্ড উঠাই লৈ গৈ আছে আমি মেইনাত গৈছোঁ আৰু ল'ৰাৰ লগতে আৰু খুব 5 মিনিট বা 15 মিনিট 5 মিনিট বা 15 মিনিট তাৰপিছত ডাইৰেক্ট গৈ পাই যামগৈ বেছি নাই ধুনীয়াকৈ পাবলৈ আছোঁ পেঞ্চন তিতি এদাই এইবোৰ কেমেৰাত কিমান গম পোৱা নাই এইবোৰ চোতালা তিতি এদাই মানে লোকেশ্যনটো ৰখিছিলোঁ মানে আকৌ বৰষুণ দিলে বৰ্তমান মণিদেৱ কেনেকুৱা লাগিব আজি কেনেকুৱা ভাল লাগিছে নে আহি অঁ মজা লাগিব লাগিবতো এইডোখৰত সেই মানে ভাল ভিউ ফটো চটো মাৰিবলৈ ৰখিছিলোঁহে আকৌ বৰষুণ দিলে এতিয়া মোবাইলটো বেছিকৈ উলিয়াব নোৱাৰি মানে আকৌ ধোঁৱা হৈ দিব গৈ পিনি গোটেই গেংটো আহি ৰখি পাই গ'লি এইটো আমাৰ টোটেল গেংটো মানে মানুহ ইমানকেইটা আহিছোঁ কেইটা আহিছোঁ এতিয়া বৰ্তমান মই নাজানো মানে মাজত এটা যদি থাকিও যায় বাইকৰ হিচাপ কৰিব লাগিব মানে চব যদি দুটা আছে তো ঠিক আছে মানে তো বৰ্তমান লোকেশ্যন পাই লগে তাৰপিছত আকৌ লগ পাম লোকেশ্যনলৈ আহি আছোঁ কিন্তু পোৱাগৈ নাই বৰ্তমান আমি আহিলোঁ 157 কিলোমিটাৰ পাছিঘাটত সোমালোঁ অলৰেডি উঠনীয়া কিন্তু মেইন লোকেশ্যনটো পোৱাগৈ নাই বৰ্তমানলৈকে মেইন লোকেশ্যনটো এতিয়া ক'ত আছে কি কথা অকণমান কনফিউজিং হৈছে কাৰণ কেলৈ ফাৰ্ষ্ট টাইম আহিছোঁ মই পাছিঘাট আগতে আহি নাই পোৱা আমাৰ গেংটো ক'ত হোৱা থাকিলে নে এশইকা লৈ লওক মজাকৈ অঁ তাৰপিছত হেৰিটো এইটো ৰেডবুল অলৰেডি আমি পাই গৈছোঁহি মানে কিন্তু আমাৰ অলপ খেলি মেলি হৈ গ'ল আমাৰ কেইটামান আগলৈ গ'লগৈ কেইটামান পাছত থাকি আহিলে আপোনালোকে সেই ভিডিঅ'টো নেদেখালোঁ মানে ঘপকৈ আমি ভাবিলোঁ মানে অকণমান আগত আছে বুলি কিন্তু এইফালে কিবা চিকেন টিকেন খাই বোলে হেৰি লৈ ল'ব কিবা মই কিবা চিপছ খাম আৰু লাহেকৈ মানে অকণমান দিগদাৰ হৈ যাবতো নহ'লে চিকেন টিকেন খাই থাকিলে মানে অলপমান কি খাই খাব আৰু কোনে কি খাই খাই ল'ব মই চিপছ লৈ ল'ম মজাকৈ নৈত বহিমগৈ গৈ পিনি আৰু আমাৰ ল'ৰা আহিবলৈ বাকী আছে সেইফালে মনটো গাই বোলে কিবা চিকেন লয় হেনো ফাইনেলি আহি পাই গ'লোঁ পাছিঘাট এইডোখৰ কি জেগাডোখৰ নাম নাজানো অকণমান দেৰিকৈ কৈ আছোঁ এইফালে চব ৱাটাৰফল এনেকুৱা চালিয়া বৈ আছে ভিতৰত গ'লে গম পাব মাত্ৰটো শুনিছে চৰাই আছে এনেকুৱা চফা পানী নহয় কিন্তু আমাৰ গেং আছেগৈ হাইত হৰাই থাকিছিলে আমিহে পাছত থাকি আহিছিলোঁ আমি ভাবিছিলোঁ মানে আমি আগত আছোঁ সিহঁতি পাছত আছে কিন্তু সেইটো কথা নহয় চব শুদ্ধটো মানে সিহঁতি আগত আছে আমি পাছত থাকি আহিছিলোঁ মনটো গাই মই চিকেন লেগ পিচৰ লোভত তো এইফালে সিহঁতি ইয়াত আছে মানে ইয়াত কিবা এটা খাই লওঁ চবেই খাইছে কিবা এটা তো আমি তাৰপিছত গৈ পিনি ডাইৰেক্ট তলত গৈ পিনি পূৰা অকণমান এনজয় কৰিমগৈ আৰু গৈ পিনি ৰেফুটো খুলিব নোৱাৰে বাৰু কিন্তু তথাপিও চাই লওঁ ফাইনেলি আহি পিনি পাই গ'লোঁ সেই পাছিঘাট ৱাটাৰফল ৰিজৰ্ট
কি ৰিজৰ্ট কৈ দিছোঁ, ৰিজৰ্ট নহয় বিশেষকৈ এডোখৰ ৱাটাৰফল হয়। কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে কেপ্টেইন? ভাল লাগিছে চিকেন লেগ পিচ খাই কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে ব্ৰ? কেনেকুৱা লাগিছে ব্ৰ? কেনেকুৱা লাগিছে? আল্টিমেট। এয়া আমাৰ ড্ৰোন চোন উৰাব লৈছে মানে শ্বৰ্ট ল'ম এতিয়া। হয় দাদা 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 ড্ৰোন দাদা অলপ পানী মাজেদি উৰাব না। পানী ভিতৰত গৈ আমি ঠিক আছে। অঁ ঠিক আছে তোমালোকে পানী বহি দিবা দেই। ঠিক আছে ঠিক আছে আমি মানে অকণমান ড্ৰোন চোন ফটো চটো মাৰি লওঁ আৰু মেইন জেগাডোখৰ অকণমান চিনেমেটিক টাইপত চাই লওঁ। মাজে ওপৰপা অকণমান সেই ওপৰপা গৈ পিনি দেখামগৈ মানে। কাৰণ কেলৈ আজি মই জোতা পিন্ধি আহিলোঁ মানে বস্তুটো কি হ'ল চেণ্ডেল পিন্ধি আহিম বুলি আহিছিলোঁ, বস্তুটো নগ'লে আমি ৱাটাৰফল যাম বুলি এনেকৈ মানে সেই জেগাডোখৰ এইবোৰ জেগাডোখৰ বিৰাট চালি চালি জেগা আছে। কিন্তু মানে পাছিঘাটৰ পৰা অকণমান ভিতৰলৈ অকণমান আহিব লাগে। তো সেইটো কাৰণে হোটেলত কিবা দি খাই ল'লোঁ, চাহ মজাকৈ খাই ল'লোঁ আৰু হেৰি কিবা চিকেন লেগ পিচ খালে বহুত। তো এতিয়া ধুনীয়াকৈ আপোনালোকৰ চিনেমেটিকটো দেখাম মজাকৈ চাই আছোঁ। বৰ্তমান এনেকুৱা চালিয়া এটা ৱাটাৰফল, যদি আপোনালোকে আহিব বিচাৰে আহিব পাৰে। 160 কিলোমিটাৰ হয় পাছিঘাটৰ পৰা ভিতৰলৈ সোমাই আহিব লাগিব। মেইন নেশ্যনেল হাইৱেটো আহি থাকিলে বিন্দাছ পাই যাব মানে। তো এইফালে চাওক এনেকুৱা আল্টিমেট মানে চফা পানী ন। তলত যদি মোবাইলটো জঁপিয়াই দিওঁ মানে তলৰখিনি দেখি যাব নেকি, কিন্তু ফেন উঠি থকাৰ কাৰণে নেদেখিব বাৰু। তো মই আছোঁ বিন্দাছ একদম ৱাটাৰফলৰ মাজত মানে, কিন্তু জোতা পিন্ধি আছোঁ চাওক, জোতা পিন্ধি মাজত পাই গ'লোহি মানে। সিহঁতি সাঁতুৰি আছে ল'ৰাখিনিয়ে। এইবোৰ আমাৰ গেংৰ নহয় বাৰু, আমাৰ গেংটো অলপ ভয় পন্থ হাই পিন্ধি আছে। 바람이 불어온 그 밤에 꺼진 했던 조각들이 난 떠올라. তো বৰ্তমান আছোঁহি মই পাছিঘাট ৱাটাৰফলত। একদম আল্টিমেট লাগিছে মানে। তো ইয়াৰ পৰা শিলগুটিটো পূৰা পিছল মানে। মই জোতা চোতা পিন্ধি আহি গৈছোঁ, কিন্তু গম নাপালোঁ যে ৱাটাৰফল যাব বুলি। সিহঁতি কিন্তু আনকমন টাইপত আহি গ'লোঁ মানে ইয়ালৈ লগৰখিনিৰ লগত। এনেকুৱা মজাকৈ সেইফালে ডাৱৰ পৰা ধুনীয়াকৈ ৱাটাৰফল ধুনীয়াকৈ বৈ আহিছে। সেইফালে পাহাৰ বহুত আছে। আমিতো পাহাৰৰ মাজত আছোঁ মানে, বৰ্তমান পাছিঘাটত আছোঁ। তো প্ৰায়ভাগে গম পাই, আগতে ক'লোৱেই আমাৰ গেংটো সেই পিনে আছে মানে। সেইফালে কেইটামান চোলা তোলা খুলি পিনি একশ্যন কৰিব লৈছে সাঁতুৰিবলৈ। তো লাহেকৈ বোলে ডন চন উৰাব মজাকৈ। মই অকণমান এতিয়া ছাইডলৈ যাওঁ মানে, চিনেমেটিক আপোনালোকক দেখালৈ চালিয়াকৈ কিমান কি চালে। তো এইডোখৰ পৰা হাঁহডোখৰ জাপ মাৰিব লাগিব মানে এতিয়া। তো জাপ মাৰি পিনি যাওঁ পটাপট। তো লগৰকেইটা ড্ৰোন আছে বিন্দাছ। অকণমান শ্বৰ্ট টৰ্ট লওঁগৈ মজাকৈ গৈ পিনি শিলগুটি চিলগুটি আছে মানে। কেনেবাকৈ জোতা তিতিব লাগিলেতো এদাই। তো এতিয়া কেনেকৈ যাওঁ তাকে ভাবিছোঁ, জাপ মাৰি যাব লাগিব মানে। অকণমান আগত গৈ পিনি আকৌ কৈ আছোঁ ঘূৰা মেলা হৈ গ'ল। এতিয়া ইয়াৰ পৰা মজাকৈ যাওঁ। আজি মানে কি হ'ল ভিডিঅ'টো এইটো কাৰণে বনোৱা হ'ল মানে, অকণমান ইণ্ডিপেণ্ডেণ্ট ডে বুলি অলপ ৰাইড এটা মাৰিলোঁ ধুনীয়াকৈ লগৰখিনিৰ লগত। এইবোৰ আমাৰ গেংটো গোটেইটো যাব লৈছে। অলপ ডন চন ওৱালোঁ মজাকৈ। ডন শ্বটটো ধুনীয়াকৈ দেখিব চিনেমেটিকত। অলৰেডি চিনেমেটিক দেখি গৈছে চাগে মানে। বস্তুটো মই লাষ্টৰ ৰেকৰ্ডটো কৰিছোঁতো, এইবোৰ চাই যাবলগীয়া আছে মানে। তো বৰ্তমান ইয়াৰ পৰা যাওঁগৈ। এতিয়া ডাইৰেক্ট ঘৰলৈ যাম। মাজত অকণমান ৰখি যাম, মই ভোক লাগিলে কিবা দি খাম। তো এতিয়া এই গেং আহি আছে। যদি আপোনালোকে আহিব বিচাৰে আহিব পাছিঘাট ৱাটাৰফল। তো অকণমান পাছিঘাটৰ মেইন টাউনত সোমাই পিনি অকণমান আগলৈ আহিব লাগিব মানে, মেইন ডাঙৰ টাউনখন। তো সেইখন অকণমান আগলৈ আহি পিনি এই ৱাটাৰফলটো পাব মানে মজাকৈ। তো সুধিলে গম পাই যাব বাৰু। ওলাই ল'লোঁ এতিয়া বৰ্তমান। এতিয়া নেক্সট লোকেশ্যন ক'লৈ যাওঁ চাই লওঁ। আমাৰ গেং ওলাইছে বৰ্তমান। কেনেকুৱা লাগিলে ব্ৰসকল? ভাল লাগিলে ন? তো বৰ্তমান বসন্তীয়াত আছে। চাবি লগাওঁ, পৰবাত হেলমেট পিন্ধোঁ, পৰবাত যাওঁ। নেক্সট লোকেশ্যন ক'ত যাওঁ চাই লওঁ। যদি নেক্সট লোকেশ্যন ভাল জেগাত সোমাওঁ তেতিয়া ধুনীয়াকৈ দেখাম। যদি নেদেখাওঁ তেতিয়া ভিডিঅ'টো ইয়াতে এণ্ডিং হৈ যাব মানে।